অসমৰ প্ৰবীণ অভিনেতা জয়ন্ত ভগৱতীৰ খবৰটো পালেনে আপোনালোকে? নমস্কাৰ সকলোকে, মোৰ চেনেলটোলৈ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। এইমাত্ৰ আহিল অসমৰ জনপ্ৰিয় অভিনেতা জয়ন্ত ভগৱতীৰ এটা অতিকৈ ডাঙৰ খবৰ। খবৰটো শুনি বহুত বেছি দুখ লাগিল। খবৰটোনো কি জানিবলৈ মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। হঠাৎ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অসমৰ প্ৰবীণ অভিনেতা জয়ন্ত ভগৱতী। চিকিৎসালয়ৰ বিচনাৰ পৰা অভিনেতাজনে বিচাৰিছে ৰাইজৰ পৰা আশীৰ্বাদ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। জানিব পৰা মতে ৰাজহাড়ত গুৰুতৰভাৱে আঘাত হৈ চিকিৎসাধীন হৈ আছে অসমৰ জনপ্ৰিয় অভিনেতা জয়ন্ত ভগৱতী। চিকিৎসালয়তে ছটফটাই আছে অসমৰ জনপ্ৰিয় অভিনেতা জয়ন্ত ভগৱতীয়ে। সঁচাকৈ খবৰটো শুনি বহুত বেছি দুখ লাগিল। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেওঁ যাতে সোনকালে সুস্থ হৈ উঠে। লগতে তেখেতৰ আশু আৰোগ্য হোৱাৰ কামনা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে জয়ন্ত ভগৱতী সোনকালে সুস্থ হৈ উঠে।